নমস্কাৰ আপোনাৰ মোবাইলত যদি এন্টিভাইৰাছ আছে সেই এন্টিভাইৰাছে হসকে আপোনাৰ মোবাইলত ভাইৰাছ স্ক্যান কৰি ভাইৰাছ ধৰিব পাৰিছেনে নে উলটাকৈ আপোনাৰ মোবাইলৰ যেটো এন্টিভাইৰাছ আছে আপোনাৰ মোবাইলটো স্লো হে কৰিছে আৰু RAM বেছিকৈ খাইছে আজি এই হসকৈ আপোনাৰ মোবাইলত এন্টিভাইৰাছৰ প্ৰয়োজন আছে নে এই গোটেই কথাবিলাকৰ ওপৰত মই ভিডিওটো বনাইছো আপোনালোকে মোৰ ভিডিওটো হেকলৈকে চাই থাকিব মোৰ নাম প্ৰাঞ্জল মোৰ চেনেল এনি টেক ফুৰিলৈ আপোনালোকক স্বাগতম জনাইছো আহক আপোনাৰ আজি ভিডিওটো আৰম্ভ কৰো আপোনাৰ মোবাইলত যি এন্টিভাইৰাছ আছে সেই এন্টিভাইৰাছটোৱে বহুত ক্ষেত্ৰত আপোনাক বিভিন্ন ধৰণৰ মেছেজ দিয়ে যে ইমানটা ভাইৰাছ স্ক্যান কৰি পাইছে আপোনাৰ মোবাইলটো ইমান স্পেস ফ্ৰী কৰি দিছে কিন্তু আসলতে হসকৈ এন্টিভাইৰাছটো এনেকুৱা কাম কৰে নে নকৰে আপোনাৰ মোবাইলত যি এন্টিভাইৰাছ আছে এইবিলাক বহুত ভুল মেছেজ আপোনাক দি থাকে আপোনাৰ যেটো অপাৰেটিং সিস্টেম এন্ড্ৰইড যেটো মোবাইলত আপুনি অপাৰেটিং সিস্টেম এন্ড্ৰইড বুলি ইউজ কৰি আছে হে এন্ড্ৰইড মোবাইলত আসলতে এই ভাইৰাছ লাগিবই নোৱাৰে কাৰণ এই এন্ড্ৰইড মোবাইলটো লিনাক্স কাৰ্নেল বেসড হয় লিনাক্স এটা অপাৰেটিং সিস্টেম বেসড হয় যত আপোনাৰ এন্টি ভাইৰাছ লাগিব নোৱাৰে সেকেন্ড কথা যদি এন্টিভাইৰাছ আপোনাৰ মোবাইলটোত প্ৰয়োজন হলেই হয় আপোনাৰ মোবাইলটো যদি এন্টিভাইৰাছ লাগিলে হয় তেতিয়াহলে গুগলেনো কিয় এন্টিভাইৰাছ নবনালাই হয় গুগলে নিজেই এন্ড্ৰইড অপাৰেটিং সিস্টেমটো বনাইছে তেতিয়াহলে গুগলে এন্টিভাইৰাছ এটাও বনাই দিব পাৰিলে হয় কিন্তু বনোৱা নাই আপুনি প্লে ষ্টৰত গৈ আপুনি বিভিন্ন ধৰণৰ বেলেগ বেলেগ কোম্পানীৰ এন্টিভাইৰাছ পাবা কিন্তু গুগলৰটো নাপায় হেতু এটা কথা গতিকে প্ৰথম আপুনি এইটো ক্লিয়াৰ হৈ লওক আপোনাৰ মোবাইলত যেটো এন্টিভাইৰাছ আছে আপুনি হেতু আগতে আনইনষ্টল কৰক কোনো প্ৰয়োজন নাই আপোনাৰ মোবাইলত এন্টিভাইৰাছৰ এতিয়া এন্টিভাইৰাছ যদি আপোনাৰ মোবাইলত নাই আপুনি এতিয়া ভাবিব পাৰে মোৰ মোবাইলটো অসুৰক্ষিত হৈ গল নেকি নহয় আপুনি কিছুমান কাম কৰিব যাৰ পৰা কোনো ধৰণৰ মোবাইলটোত ভাইৰাছ লগাৰ ভয় নাথাকিব প্ৰথম কথা হৈছে আপুনি যি এপ্লিকেশন ইনষ্টল কৰে মোবাইলত বা যি গেম ইনষ্টল কৰে মোবাইলত বিভিন্ন ধৰণৰ কেৱল প্লে ষ্টৰৰ পৰা ইনষ্টল কৰিব কাৰণ প্লে ষ্টৰত যিবিলাক এপ্লিকেশন থাকে সেই এপ্লিকেশন বিলাক অলৰেডি গুগলে কি কৰে স্ক্যান কৰি অলৰেডি গুগলে অথৰাইজ কৰি থয় আৰু স্ক্যান কৰি থয় ধুনিয়াকে যে তাত কোনো ধৰণৰ যাতে ভাইৰাছ থাকিব নোৱাৰে কোনো ধৰণৰ যাতে এক্সট্ৰা কোডিং থাকিব নোৱাৰে গতিকে একদম ট্ৰাস্টি হয় গুগল প্লে ষ্টৰৰ পৰা আপুনি এপ্লিকেশন ডাউনলোড কৰক তাতে একো প্ৰবলেম নাই সেকেন্ড কথা বহুত ক্ষেত্ৰত আপুনি এপ্লিকেশন ইনষ্টল কৰে আনট্ৰাস্টেড সোৰ্সৰ পৰা মানে গুগল প্লে ষ্টৰক বাদ দি কিছুমান এপ্লিকেশন আছে যেনেকুৱা ধৰণৰ এক্সাম্পলত মই ক'ব পাৰো ইউটিউবৰ যিবিলাক আপুনি ভিডিও ডাউনলোড কৰে এটা সফটওয়্যাৰ আপুনি ইউজ কৰে স্ন্যাপটিউবক আপুনি প্লে ষ্টৰত নাপায় আপুনি বেলেগ সোৰ্সৰ পৰা ডাউনলোড কৰিব লাগে তেতিয়া আপুনি কি এটা মেছেজ পায় যে এইটো আনট্ৰাস্টেড সোৰ্সৰ পৰা ডাউনলোড কৰিব লাগিব আপুনি এলাও কৰিব লাগে এক্সট্ৰাকে আপুনি এলাও কৰিলেহে হেতু ডাউনলোড হ'ব গতিকে আনট্ৰাস্টেড সোৰ্সৰ পৰা যেতিয়া আপুনি এপ্লিকেশন ডাউনলোড কৰিব আপুনি হেতু মনত ৰাখিব যে সেই এপ্লিকেশনৰ পৰা ভাইৰাছ মোবাইলত হয়তো আহিব পাৰে গতিকে আপুনি যিবিলাক ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব সেইবিলাক যাতে বহুত ভাল আৰু ট্ৰাস্টেড ওয়েবসাইট হয় তেতিয়া হলে আপুনি গুগল প্লে ষ্টৰৰ বাহিৰৰ বেলেগৰ পৰা আপুনি এপ্লিকেশন ডাউনলোড কৰিব পাৰে আদাৰৱাইজ একদমই নকৰিব বা কেতিয়াবা যদি আপুনি কৰেও এপ্লিকেশন ডাউনলোড আনট্ৰাস্টেড সোৰ্সৰ পৰা লগে লগে ডাউনলোড হোৱাৰ পিছতে সেই যেটো পাৰমিশন দি থৈছিল হেতু অফ কৰি দিব সেকেন্ড কথা আপুনি মোবাইলটোৰ কাৰণে আটাইতকৈ ডাঙৰ এন্টিভাইৰাছ আপুনি যদি বিভিন্ন হোৱাটছএপত বিভিন্ন ধৰণৰ লিংক আহে ফেসবুকত বিভিন্ন ধৰণৰ আপোনাৰ লিংক পায় সেই লিংক উল্টা পুল্টা লিংকত যদি ক্লিক নকৰে এইটো ক্লিক কৰিলে আপুনি ইমান জিবি ডাটা ফ্ৰী পাব এইটো ক্লিক কৰিলে এইটো গিফট পাব এইবিলাক লিংকত যদি ক্লিক নকৰে আৰু ক্লিক কৰি এইবিলাকৰ পৰা যিবিলাক এপ্লিকেশন ডাউনলোড কৰিব কয় সেইবিলাক যদি ডাউনলোড নকৰে তেতিয়াহলে আপোনাৰ মোবাইলত কোনোদিনে এন্টিভাইৰাছৰ প্ৰয়োজন নহয় গতিকে আপুনি সেই ব্যৱহাৰ আপুনি যেটো মোবাইলটো ব্যৱহাৰ কৰিব হেতুৰ ওপৰত আপুনি ধ্যান ৰাখিব কেনেকৈ আপুনি ব্যৱহাৰ কৰিব হেতু এটা কথা গতিকে আপোনালোকে এইটো বিষয় নিশ্চয় ক্লিয়াৰ হ'ল যে এন্টিভাইৰাছ আপোনালোকৰ মোবাইলত কোনো ধৰণৰ প্ৰয়োজন নাই আপুনি মাত্ৰ এপ্লিকেশন বিলাক ট্ৰাস্টেড সোৰ্সৰ পৰা আৰু গুগল প্লে ষ্টৰৰ পৰা হে ডাউনলোড কৰিব গতিকে ভৱিষ্যতেও আপোনালোকে কোনো ধৰণৰ এন্টিভাইৰাছ ডাউনলোড নকৰিব লগতে এইবিলাক যেটো ক্লিনিং সফটওয়্যাৰ এইবিলাকো আপোনালোকৰ ডাউনলোড কৰাৰ কোনো প্ৰয়োজন নাই আপোনাৰ মোবাইল সম্পূৰ্ণ সুৰক্ষিত আপোনাৰ মোবাইল আপোনাৰ ব্যৱহাৰৰ ওপৰতে সুৰক্ষিত হয় আপোনাৰ কোনো ধৰণৰ এন্টিভাইৰাছে আপোনাৰ মোবাইল সুৰক্ষিত কৰিব নোৱাৰে তো গতিকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল পাইছে নিশ্চয় লাইক বাটনটো ক্লিক কৰিব আৰু আকৌ কৈছো চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰিব এটালৈ আহিছো ধন্যবাদ